1 জানুৱাৰীত আমি গৈছিলোঁ উকিয়াম আৰু উকিয়ামৰ চাৰিসীমাতৰ ভিডিঅ' অকণমান দেখুৱাই দিছোঁ আৰু আমি তাত গৈ বহুত বেছি ভাল লাগিছে। নাওবোৰত উঠি ফটো উঠিছোঁ আৰু বহুত দূৰৰ পৰা মানুহ এনেকৈ আহিছে, ৰান্ধিছে, খাইছে, গৈছে। নাৱেৰে ইপাৰৰ পৰা সিপাৰ হৈছে মানুহবিলাকে আৰু চাৰিসীমাতৰ ভিডিঅ' দেখি বহুত বেছি ভাল লাগিছে বাবে মই ভিডিঅ' কৰি দেখুৱাই দিছোঁ অকণমান। এয়া আছিল আমাৰ পিকনিক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাতিপুৱাৰ সময় বিজয়নগৰ পথ শান্তিময় পৰিৱেশ আৰু এই শান্তিময় পৰিৱেশত খোজকাঢ়ি গাড়ী চলাই শিকি বহুত বেছি ভাল লাগে আৰু সেয়া মই ভিডিঅ'টি কৰি দেখুৱাই দিছোঁ কিমান সুন্দৰ পৰিৱেশ এটা ৰাতিপুৱাৰ সময়ত। ঠিক 9 বজাৰ লগে লগে ইয়াতে বহুত বেছি জাম হয় বাবে খোজকাঢ়িবলৈ গাড়ী চলাবলৈ